তে পোৱালি কিমান মানত দিব কওকচোন এটা দানাটো কি খুৱাই আছে বৰ্তমান নমস্কাৰ সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই বিশ্বজিৎ বৰাই স্বাগতম জনাইছোঁ। আজি আমি পুনৰ গাহৰি পালনৰ বিষয়ে কিছু কথা আপোনালোকক জনাব বিচাৰিছোঁ। এজন যুৱ ব্যৱসায়ী আজি আমাৰ লগত আছে। আমি তেওঁৰ ফাৰ্মখন চাবৰ বাবে আহিছোঁ, যি 2 বছৰ ধৰি গাহৰি পালনৰ লগত জড়িত হৈ আছে আৰু স্বাৱলম্বী হ'ব পাৰিছে গাহৰি পালনৰ জৰিয়তে। আমি তেওঁৰ লগত কিছু কথা পাতোঁ, আহকচোন। কিমান দিন হৈছে আপোনাৰ এই ফাৰ্মখন আৰম্ভ কৰাটো? এখন তোমাৰ এখন আছে 1 বছৰ আছে আৰু সিখন 2 বছৰ। এবছৰ এখন হৈছে আৰু সিখন হৈছে 2 বছৰ। তাৰমানে তাত প্ৰথমতে আৰম্ভ কৰিছিলে, এজনী আনি পুহিছিলে, তাৰপিছত তাৰ পৰা পোৱালি হৈ বৰ্তমান ইয়ালৈ অনা হৈছে। আপোনালোকে বিক্ৰীও কৰি থাকে, কাৰণ গাহৰি আপোনালোকে জানে 6 মাহৰ মূৰত পোৱালি হয় আৰু বিক্ৰী কৰিব পাৰে। এটা ভাল ব্যৱসায় কৰোঁ বুলি যিসকলে ভাবে গাহৰি পালন কৰিব পাৰে। লাৰ্জ ব্লেকৰ কেইমাহ হৈছে পোৱালিটো হোৱা? নৱেম্বৰ 12 তাৰিখে হৈছে জন্ম, নহয়? 2 মাহ হোৱা নাই পোৱালি। চাওক, দুমহীয়া পোৱালি আপোনালোকে দেখিছে। যিসকলে আমাক যোগাযোগ কৰি আছিলে পোৱালিৰ কাৰণে, আমি লাৰ্জ ব্লেকৰ কিছু পোৱালি পাইছোঁ। আপোনালোকে যোগাযোগ কৰিব আৰু ডেছক্ৰিপশ্যনত দিয়া কণ্টেক্ট নাম্বাৰ দি দিম, আপোনালোকে সকলো যোগাযোগ কৰিব পাৰে। আৰু আছে ইয়াত, আমি আপোনালোকক দেখুৱাই আছোঁ লাৰ্জ ব্লেক, অতি সুন্দৰ দুমহীয়া পোৱালি। চাওক কেইটা আছে টোটেল বৰ্তমান এইখন ফাৰ্মত? 11টা আছে লাৰ্জ ব্লেকৰ পোৱালি, দুমহীয়া পোৱালি। যিসকলে ল'ব খুজিছিলে তেওঁলোকে ল'ব পাৰিব। আমি আপোনালোকক দেখুৱাবৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। ভেকচিন দিয়া হৈছে নেকি? ভেকচিন দিয়া হোৱা নাই। আৰু এনে কিবা মেডিচিন কিবা ইউজ কৰে নেকি? এতিয়া বৰ্তমান একো ইউজ কৰা নাই। খালি দানাটো দি থকা গৈছে, গাখীৰ খায়। এতিয়া দানাটো কি খুৱাই আছে বৰ্তমান? গডৰেজ চাপৰ খাই থকা হৈছে সিহঁতক। কেই টাইম দিয়ে দানাটো? সিহঁতৰ 3 টাইম, ৰাতিপুৱা 1 টাইম, দুপৰীয়া আৰু ৰাতি 3 টাইম দানাটো দিয়া হয়। এতিয়া পোৱালি কিমান মানত দিব কওকচোন? লাষ্টবিলাকৰ দুমহীয়া পোৱালি 4,000ৰ পৰা 5,000লৈকে ইয়াৰ ভিতৰতে পোৱা যাব। ঠিক আছে, 4,000ৰ পৰা 5,000ৰ ভিতৰত আপোনালোকে ল'ব পাৰিব এইখিনি পোৱালি। আৰু এই আছিল আজিৰ ভিডিঅ'টো। তেনেধৰণৰ নতুন নতুন ভিডিঅ' পাই থাকিবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।